এইয়া দেখিছেনে আহি পাই ডাইৰেক্ট দিয়া বুলি হাতহে পাতিছেহি। এইবাৰ বিহুত খুৰাহঁত আহোঁতে মোৰ ডাঙৰ ভণ্টি এডাল ইয়ালৈ থৈ গৈছিল। ই হেনো ইয়াক খুজিছিল, মাহী মোক এনেকুৱা এডাল আনি দিবাচোন। তাৰ কাৰণে এডাল আনি থৈ গ'ল। আৰু এইফালে দাদাই মাংস বনাই আছে আৰু ভিতৰত ভাত ৰেডি হোৱালৈকে আমিখিনি ভাবিলোঁ কিবা এটা খাওঁ লগা দেখি এয়া নবৌ মিক্সাৰ বনাই আছে। জুইকুৰিত বহি এনেও টেষ্ট লাগে নহয় জানো। আৰু এইফালে এয়া ভিনদেউ সোনকালে যাবগৈ, সেয়া ভাত খাই ল'লে, লগতে পোৱালি আৰু দাদাহঁতেও খাই ল'লে। এইফালে এয়া আমাৰ বাচ্ছা পাৰ্টি খাই মেলি মোবাইলত বিজি। তাৰপাছত আমিখিনিও খাই ল'লোঁ। খাই মেলি অলপ আড্ডা দিলোঁ। আড্ডা দি মেলি এয়া সকলো যাবগৈ ল'লে। আচলতে আজি আমাৰ ঘৰত এনেই এসাঁজ সকলো মিলি খাওঁ বুলি ভাবি সকলোকে মাতিলে, সকলোৱে মিলি খালোঁ আৰু খুবেই ভাল লাগিলে। তাৰপাছত এয়া সকলো যোৱাৰ পাছত আমাৰ পোৱালি হেনো টোপনি ধৰিছে, মাহীয়েকৰ কোলাত শুৱে। এয়া তাকো মই শুৱাই দিলোঁ। বাকী আজিলৈ ইমানেই, বাই বাই।